সেই সময়ত দুৰ্যোধনে মোৰ লগত বন্ধুত্ব কৰি অংগৰাজ্য দান কৰি দিছিল। আৰু আজি এই সময়ত যদি ভাতৃৰ পৰিচয় পাই মাতৃৰ পৰিচয় পাই দুৰ্যোধনক এৰি থৈ আহো, তেতিয়াহ'লে কৰ্ণৰ পৰিচয় কেতিয়াও হ'ব নোৱাৰে। কাৰণ এই বিশ্বাসঘাতক জনাক আৰু যুধিষ্ঠিৰক কথাই নকয়। পঞ্চ পাণ্ডৱৰ মোৰ ভাতৃ মই জানিলো, কিন্তু দুৰ্যোধনক মই কথা দি থৈ আহিছো, যুদ্ধ মই অৰ্জুনৰ লগত কৰিম। কাৰণ এই অৰ্জুনৰ লগত মাত্ৰ আছে মোৰ হাতত অৰ্জুনৰ। আৰু যদি মই অৰ্জুনক মাৰিব নোৱাৰো, তেনেহলে এই কৰ্ণ মৰিব জানামা সেই অৰ্জুন এই কথা কলম কি কলম অৰ্জুনৰ লগত যুদ্ধ কৰিম বুলি পণ কৰিছা। নহলে অৰ্জুন মৰিব, নহলে কৰ্ণ মৰিব, কিন্তু মৰিব কোন? মোৰে জানো পুত্ৰ নহয়? ঠিক আছে, দুৰ্যোধনে বিপদৰ সময়ত তোমাক বন্ধুত্ব কৰিছিল আৰু সেইবাবে তুমি দুৰ্যোধনক এৰিব নোৱাৰা। ঠিক আছে, তুমি দুৰ্যোধনৰ লগত যুদ্ধ কৰিবা, কিন্তু এটা চৰ্ত আছে। শুনা কৰ্ণবাচা অনায়ংগিকা পাকিস্তানী ভাতৃক বাচা সুন্দৰ। সঁচাই তুমি সঁচাই স্বাৰ্থপৰ। সৰুতেই জন্মদিনাখনে পানীত বহাই দিলা, আৰু এই যুদ্ধৰ সময়ত ধ্বংসন কৰিবলৈ আহিছা। যদি মই চাৰি ভাতৃৰ লগত যুদ্ধ নকৰো, তেনেহলে যুদ্ধ কৰিম কাৰ লগত? এইখন যুদ্ধ কাৰ মাজত? কৌৰৱ আৰু পাণ্ডৱৰ মাজত নহয়। সঁচাকৈ তুমি স্বাৰ্থপৰ। সৰ্পৰ দৰে দংশন কৰিবলৈ আহিছা, কিন্তু মাতৃ হৈ মোৰ দুৱাৰ মুখত চৰ্ত ৰাখিছা। প্ৰতিজ্ঞা কৰিলো চাৰি ভাতৃৰ লগত যুদ্ধ নকৰো, কিন্তু অৰ্জুনৰ লগত যুদ্ধ কৰিম। এক নহয় মৰিম, এক নহয় মাৰিম। যোৱা মাত্ৰে কুন্তি প্ৰতিজ্ঞা কৰিলো মই, নিজে মৰি গলেও চাৰি ভাতৃক নামাৰো। যুদ্ধ হব অৰ্জুনৰ লগত, যুদ্ধ হব অৰ্জুনৰ লগত। প্ৰতিজ্ঞা কৰিলো মই, নিজে মৰি গলেও চাৰি ভাতৃক নামাৰো। যুদ্ধ হব আচৰিত কপাল তোমাৰ। মই যদি মৰি যাওঁ, তথাপিতো চিন্তা নাই। অৰ্জুন যদি মৰি
কপাল লৈ তুমি জন্মগ্ৰহণ কৰিছিলা মাতৃ। যদি সেইখন যুদ্ধত মই মৰি যাওঁ, অৰ্জুন জীয়াই থাকিব আৰু তুমি পঞ্চজনৰ মাতৃ হৈ থাকিবা। আৰু যদি সেইখন যুদ্ধত অৰ্জুন মৰি যায়, মই জীয়াই থাকো, তেনেহ'লেও তুমি পঞ্চজনৰ মাতৃ হৈয়ে থাকিবা। কিন্তু মাতৃ, ভালদৰে আশীৰ্বাদ দিবা যাতে অৰ্জুনৰ লগত মই যুদ্ধত জয়ী হ'ব পাৰো। হে চকুৰ পানী কৰ্ণবীৰৰ ওলাই আহ। আৰু বাচ্চা যুধিষ্ঠিৰ, তেনেকৈ মোক কৈ কৰ্ণই ওলাই গ'ল। বাচ্চা, মোক ক্ষমা কৰিবা, মোক ক্ষমা কৰিবা। বাচ্চা যুধিষ্ঠিৰ, সেই যে যমুনা নদীৰ পাৰত কৰ্ণৰ লগত কথা পাতি থৈ আহিলো, তাৰে পিছত অন্তৰত মোৰ শান্তি নাই। কাৰণ তাৰ কেইদিনমান পিছত আৰম্ভ হ'ল সেই কুৰুক্ষেত্ৰৰ মহাসমৰ। আৰম্ভ হ'ল মহাসমৰ। চাৰিওদিকে লাগিল হাহাকাৰ। আৰম্ভ হ'ল মহাসমৰ। চাৰিওদিকে লাগিল হাহাকাৰ। শতবীৰ পুৰুষ মৰে, ধৰি ধৰি মৰে। সেই মহাসমৰ, সেই মহাসমৰ, সেই মহাসমৰ, সেই মহাসমৰ। সিদিনাখন ডাঙৰ পুত্ৰ সেনাপতি, সেইদিনাৰ পৰা এই যিদিনাখন তোমাৰ লগত মহাযুদ্ধ হয়, কিয় নামাৰিলা কৰ্ণই? বাচ্চা যুধিষ্ঠিৰ, যিদিনাখন তোমাৰ লগত কৰ্ণৰ যুদ্ধ হৈছিল, সেই যুদ্ধত তোমাৰ পৰাজয় হৈছিল। তথাপিতো কৰ্ণই প্ৰহাৰ কৰা নাছিল। কিয় জান?